কোনোবাই বৰ ভাল কথা এষাৰ কৈছিল যে টেট কেৱল এটা পৰীক্ষা নহয়, ই হ'ল তোমাৰ আত্মসন্মানৰ কথা। নমস্কাৰ, মই মনোৰঞ্জন। আজি আহিছোঁ বি পজিটিভৰ মজিয়ালৈ এটি গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিবলৈ। যদি তোমাৰ ধৈৰ্য আছে তেন্তে ভিডিঅ'টো শেষলৈকে চাবা। মই গেৰাণ্টি দিছোঁ তোমাৰ লাইফ চেঞ্জ হৈ যাব। আৰু যদি ভিডিঅ'টো পচন্দ হয় তেন্তে লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব। আৰু যদি তোমাৰ মনৰ লগত মিলা নাই তেন্তে মোক কমেণ্ট কৰি জনাবা। টেট পৰীক্ষা দিব নহয়, এইবাৰ পাছ কৰিব নে এনেই টাইম পাছ কৰাৰ কাৰণে দিব? পঢ়া আৰম্ভ কৰিলানে? কেলে? কাইলৈ কৰিবা, আজি কেলে নহয়? কালি পৰিস্থিতি পৰিৱেশ কিবা বদলি হৈ যাব নেকি? একো বদলি নহয় বন্ধু। ঘড়ীটোলৈ লক্ষ্য কৰি চোৱাচোন, টিক 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 টিককৈ ঘূৰিয়ে আছে, অনবৰত ঘূৰি আছে। কাৰো কাৰণেতো ৰৈ থকা নাই। সময় কাৰো কাৰণে ৰৈ নাথাকে বন্ধু। আজিৰ সময়, আজিৰ যি ছেকেণ্ড, যি মিনিট, যি ঘণ্টা, যি দিন তুমি পাৰ কৰিছা, সেই দিনটো কাইলৈ ঘূৰাই নোপোৱা। হয়তো কাইলৈ ইয়াতকৈ বেয়া পৰিস্থিতিও আহিব পাৰে, কিন্তু আজি কিয় নহয়? আজি কিয় ষ্টাৰ্ট কৰা নাই তুমি? অজুহাত নেদেখাব। অজুহাত তেওঁলোকে দেখায় যিসকলে জীৱনত একো কৰিব ইচ্ছা নকৰে। কাক দেখাব অজুহাত? নিজক। কাকো নঠগিব, কাৰণ আনক ঠগিবলৈ গৈ দেখিবা তুমি নিজে ঠগ খাবা। মা দেউতাই ভাবি আছে তুমি পঢ়ি আছা, আৰু তুমি কি কৰি আছা? মোবাইলত হোৱাটছএপ, ফেচবুক এইবোৰত ব্যস্ত আছা। লাইফটো কাৰ? এই ড্ৰিমবোৰ কাৰ যে তুমি টেট পাছ কৰিবা, টিচাৰ হ'বা, স্কুললৈ যাবা, সৰু সৰু ল'ৰা ছোৱালীবিলাক আহিব, তোমাক ছাৰ মেডাম বুলি মাতিব, তুমি মৰম কৰিবা, ৰাস্তাত দেখা হ'ব, নমস্কাৰ দিব, কিমান ভাল লাগিব। আৰু গাৰ্জেনবোৰ, তেওঁলোকে তোমাক ৰাস্তাত দেখা পালে, ছাৰ ভালনে, মেডাম ভালনে, আপোনাৰ কাৰণে মোৰ ল'ৰাটো, মোৰ ছোৱালীজনী আজি বহুত ওপৰলৈ গৈছে, তাই আগতে পঢ়াই নাছিল, একো মনত থকা নাছিল, আপোনাৰ কাৰণে হ'ল এইবিলাক। তেতিয়া তোমাৰ কেনেকুৱা লাগিব? কোনটো বিচাৰা তুমি? বেছি দিন নাই বন্ধু, পৰীক্ষা আহিলে। গতিকে পৰীক্ষাৰ আগমুহূৰ্তলৈকে অপেক্ষা নকৰি আজিৰ পৰা ষ্টাৰ্ট কৰি দিয়া না। কেলে অপেক্ষা কৰিব লাগে? আৰু কিমান দিন মানুহক তুমি উত্তৰ দিবা? কি কৰিছা ভাইটি? কিবা চাকৰি হ'লনে? এই প্ৰশ্নবোৰৰ উত্তৰ কিমান দিন দিবা তুমি? তেন্তে আজিয়ে কেলেই নহয়? আজিয়ে কেলেই তুমি ষ্টাৰ্ট কৰা নাই তোমাৰ লক্ষ্য এচিভ কৰাৰ কাৰণে? ইমানটো কষ্ট নহয়। কেৱল তুমি কিছুমান ডিষ্ট্ৰাকশ্যনৰ পৰা নিজকে চেঞ্জ কৰিব লাগিব, নিজৰ মাইণ্ডছেট। অলপ ফেচবুক কৰিবলৈ কমাই দিয়া, হোৱাটছএপ কৰিবলৈ কমাই দিয়া। দৰকাৰ হ'লে তুমি মোবাইল ফ্লাইট মোডত থৈ দিয়া কিছু সময়ৰ কাৰণে। দেখিবা লাইফটো বহুত ইজি, ইমান কষ্ট নহয়তো। আচলতে ইজি কাম কৰি কৰি তোমাৰ হেবিট হৈ গৈছে, যাৰ কাৰণে তোমাৰ পঢ়িবলৈ মন নোযোৱা হৈছে। মোবাইলত হাঁহি উঠা ভিডিঅ' চাবলৈ ভাল লাগে, আৰু তোমাৰ কৌতুক চাবলৈ ভাল লাগে, নিউজ চেনেলবিলাক চাবলৈ ভাল লাগে। কিন্তু যেতিয়া তুমি এটা জ্ঞানৰ কথা চাবা, পঢ়া শুনাৰ কথা চাবা, তেতিয়া তোমাৰ বেয়া লাগে। এইটো হ'লে নিজৰ মাইণ্ড ছেটআপ নিজে বনাই লোৱা। এইটো ভিতৰৰ পৰা নিজে বনি নাহে। অসুবিধা সকলোৰে থাকে, আৰু সেই অসুবিধাসমূহ পাৰ কৰাটোহে তোমাৰ লক্ষ্য। কাৰণ তুমি হাজাৰজন লাখজন মানুহৰ নিচিনা একে ৰাস্তাতে যাব বিচাৰিছা নেকি? তেন্তে পঢ়া শুনা কৰাৰ কি লাভ? পঢ়া শুনা নকৰিলেও সেই ৰাস্তাৰে যাব পাৰা। তুমি যদি অলপ বেলেগ ৰাস্তাৰে যাব খোজা, তেন্তে তুমি সেই মানুহখিনিৰ লগত একেলগে, তেওঁলোকে যি কৰি নিজৰ লাইফ বৰবাদ কৰিছে, তুমি যদি সেই কামখিনি কৰা, তেন্তে তোমাৰ কেনেকৈ তোমাৰ লাইফত উন্নতি হ'ব?
তুমি সেইসকল মানুহক লক্ষ্য কৰা যিসকলে লাইফত উন্নতি কৰিছে, 0 লেভেল গ্ৰাউণ্ডৰ পৰা আহি আজি হায়েষ্ট লেভেল পাইছে, তেওঁলোকক ফ'ল' কৰা। দেখিবা ইমান কষ্ট কৰিব নালাগে, কেৱল নিজৰ লক্ষ্যত স্থিৰ থাকা আৰু সেইফালে আগুৱাই যোৱা। হোৱাটছএপ, ফেচবুক, ইউটিউব এইবিলাক কৰিবলৈ বহুত টাইম পাবা, কিন্তু পঢ়া শুনা কৰিবলৈ কিন্তু পিছত টাইম নোপোৱা। কাৰণ সময় এটা এনেকুৱা বস্তু যি ৰাজাকো ভিখাৰী বনাই দিব পাৰে আৰু ভিখাৰীকো ৰজা বনাই দিব পাৰে। গতিকে ষ্টাৰ্ট ফ্ৰম জাষ্ট নাও, ডোন্ট ৱেইট ফৰ দ্য ৰাইট টাইম।